শ্রী শ্রী মা দুর্গা পূজা উপলক্ষে আয়োজন করা ধূপগুড়ি প্রগতি যুবক সংঘর তৃতীয় বার্ষিক ফুটবল প্রাইজ মানি প্রতিযোগিতার আজ প্রথম দিনের কার্যসূচী আর এই কার্যসূচীত উপস্থিত থাকে ভালে সংখ্যক গণ্যমান্য ব্যক্তির লগতে প্রাইম স্পন্সরশিপ হিসাবে ONGCৰ বিষয়ববীয়া গৌৰীশংকৰ পাদি আৰু মধ্যমপুৰ গাঁও পঞ্চায়তৰ সভাপতি অনিল ৰাভা আৰু পাঞ্জান গাঁও পঞ্চায়তৰ সভাপতি সুনীল বসুমতাৰী ধনশ্ৰী ট্ৰাইবেল সংঘৰ চেয়াৰমেন ললিত দৈমাৰী গোলাঘাট নিখিল বড়ো ছাত্ৰ সন্থাৰ এডভাইজাৰ নৰেন বসুমতাৰী আৰু যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আজিৰ এই কাৰ্যসূচী সুচাৰুৰূপে চলি যায়। I wish all success to this Dhupguri third annual football tournament, and ONGC is very much pleased to sponsor the program. I wish all the best to all the participating teams and many congratulations to the organizing team. We wish the best team may win. I am here installation manager from Nambar GS and KHAG. बहुत बहुत धन्यवाद। ধূপগুড়ি প্ৰগতি যুৱ সংঘই আজি বৰ্তমান তিনিটা বছৰে তেওঁলোকে ইয়াৰ বিগত দুটা বছৰে ধুনীয়াকৈ পাতি আহিছে। এইবাৰো তেওঁলোকে যি মোক এটা দায়িত্ব দিলে খেলখন পৰিচালনা কৰি নিবৰ কাৰণে, তো পৰিচালনা সভাপতি হিচাপে মই আজি যিসকল আমাৰ স্পন্সৰশ্বিপ যেনেকৈ ONGCকে আদি কৰি AGCL, টাইগাৰ চিমেণ্ট, ব্লেক টাইগাৰ ষ্টাৰ চিমেণ্ট, TVS, হিৰো, যথেষ্ট তেওঁলোকে আমাক যথেষ্ট সহায় সহযোগ কৰিছে। তো তেখেতলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অঞ্চলৰ দল সংগঠনকে আদি কৰি আমাৰ বিভিন্ন বিষয়ববীয়াসকলে যে আমাক এই খেলখনত যথেষ্ট সহায় সহযোগিতা কৰিছে, তেখেতলোককো মই ধন্যবাদ জনাইছোঁ। আগন্তুক খেলত সকলো আমাৰ অঞ্চলৰ বা আমাৰ গোলাঘাট জিলাৰ যিসকল টিমে ইয়াত আহি অংশগ্ৰহণ কৰিব তেওঁলোককো যাতে তেওঁলোকৰ ভাল প্ৰদৰ্শন কৰি আমাৰ এই যি প্ৰগতি যুৱ সংঘৰ যি উদ্দেশ্য তাক যাতে সফল কৰি তোলে তাকে মই অনুৰোধ জনাই মই আৰু লগতে আমাৰ স্পন্সৰশ্বিপসকলক ধন্যবাদ জনাই বৰ্তমানলৈকে আমাৰ এই অঞ্চলৰ লগতে ডিমাপুৰৰ টিমো আহিছে আৰু আমাৰ এই অঞ্চলতো যেহেতু আমি বৰ্ডাৰ এৰিয়াত আছোঁ, আমাৰ নগা ভাইসকলো আছে, তেখেতলোকো জইন কৰিছে আৰু আমি আশা কৰিছোঁ আৰু কিছু টিমে আৰু সহযোগ কৰিব বুলি। আমি ফাৰ্ষ্ট প্ৰাইজ হিচাপে আমাৰ 20,000 টকা আছে আৰু ছেকেণ্ড প্ৰাইজ হিচাপে 15,000 টকা, লগত দুইটাতে ট্ৰফি আছে। আৰু হিৰো আৰু TVS ডিলাৰে আৰু বাজাজ ডিলাৰে আমাক ইয়াতে সৰু মৰুকৈ স্পন্সৰশ্বিপ কৰিছে। তেখেতলোকৰ তৰফৰ পৰা আমি প্ৰতিটো খেলতে মানে ছেকেণ্ড ৰাউণ্ডৰ পৰা আমি এটাকৈ হেলমেট দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেখেতলোকে আগবঢ়োৱা হেলমেট সেইটো প্ৰতি খেলৰ বেষ্ট প্লেয়াৰক এটা হেলমেট দিয়া হ'ব। তো এই হেলমেট বা আমি যিখিনি হেলমেট দিয়া হৈছে সেই হেলমেটখিনিৰ লগতে আৰু আমি কিছু বেলেগ হেৰিও আমি দিম, তেনেকুৱা বেষ্ট অফ দ্য টুৰ্ণামেণ্ট এনেকুৱাও আছে। সেইখিনি আমি গোটেইখিনি এনেকৈ যিমান পাৰোঁ আমি দিবলৈ চেষ্টা কৰিম বুলি আশা কৰিছোঁ।